কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমি সকলো আমাৰ কোকৰাঝাৰ মিডিয়াসকলে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে যোৱা 17 তাৰিখ অনুমানিক 2:40 মান বজাত যি জাহাৰবাৰী ৰেঞ্জৰ অন্তৰ্গত মানে যে ইনচিডেণ্ট হ'ল ইয়াৰ ওপৰত কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যি বিবেকানন্দ পাঠক জাহাৰবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ তেখেতৰ নিৰ্দেশ মৰ্মে যি হেমন্ত নাৰ্জাৰী এই অঞ্চলৰে জ্ঞানীপুৰৰ যি কাৰ্ড সৰবৰাহকাৰী তেখেতক যি কৰ্মৰত ফৰেষ্ট ৰেঞ্জৰ কৰ্মৰত যে তৰুণ নাৰ্জাৰী আৰু কোগেন নাৰ্জাৰী তেখেতসকলে যি মানে হেমন্ত নাৰ্জাৰীক যে গুলীয়াই হত্যা কৰা হ'ল এইসকলক আমি আজিলৈ প্ৰশাসন বা আৰু কোকৰাঝাৰৰ যি প্ৰশাসনিক আজিলৈ মানে এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই যি তেখেতসকলক আজিলৈ যিহেতু এৰেষ্ট কৰিব পৰা নাই ইয়াৰ কাৰণে আমি প্ৰশাসন আৰু আসাম চৰকাৰ আৰু বিটিআৰ চৰকাৰলৈ আমি দাবী জনাইছোঁ যি হেমন্ত নাৰ্জাৰীক কিয় গুলীয়াই হত্যা কৰা হ'ল ইয়াৰ কাৰণে যি তেখেতসকলক যিহেতু কাৰ্ড লৈ অহাৰ যি বিবেকানন্দ পাঠকৰ নিৰ্দেশ মৰ্মে যে গুলীয়াই হত্যা কৰা হ'ল কিয় গুলীয়াই হত্যা কৰা হ'ল আমি প্ৰথমতে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ কাৰণ তেখেতক এৰেষ্ট কৰি পেলাই শাস্তি বিহাৰ যি আইনভাৱে ল'ব লাগিছিল কিন্তু ডাইৰেক্ট যে তেখেতক মূৰত গুলীয়াই হত্যা কৰা হ'ল এই সন্দৰ্ভত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব বিচৰা নাই আৰু ইয়াৰ কাৰণে আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আপোনালোকৰ প্ৰেছ ক্লাবত আমি আজি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে যে তৰুণ নাৰ্জাৰী আৰু কোগেন নাৰ্জাৰী যি ফৰেষ্ট গাৰ্ড বা ফৰেষ্টৰ কৰ্মৰত তেখেতসকলক ক'ত গ'ল আজি কিয় মানে কৰায়ত্ব কৰিব পৰা নাই ইয়াৰ কাৰণে আৰু সময়মতে যি প্ৰশাসনে তেখেতসকলক যদি কৰায়ত্ব কৰিব নোৱাৰে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আজি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি আমি আপোনালোকৰ চেনেলৰ মাজেদি জনাই দিছোঁ আৰু যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এই ঘটনাক যোৱা 17 তাৰিখত যি কৰা হ'ল আমি কোকৰাঝাৰ নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্ড সৰবৰাহকাৰীক আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু আগৰে পৰা আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই গাঁৱে ভূঞে গৈ পেলাই বহুতবাৰ এৱাৰনেছ কৰা হ'ল যে মানে জংঘলৰ পৰা কাঠ লৈ অহাটো বন্ধ কৰিব লাগে এই বহুতবাৰ আমি গাঁৱে ভূঞে গৈ পেলাই এৱাৰনেছ কৰিলোঁ মিটিং কৰিলোঁ কিন্তু আজি আমি জানামতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাই সেই কাঠ আনিবৰ কাৰণে সুযোগ দিয়াটো তেখেতসকলে দিয়ে বুলি আমি বহুত এই অঞ্চলৰ ৰাইজৰ বিলাকৰ মতামতৰ পৰা আমি জানিবলৈ পাইছোঁ কাৰণ যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে ইচ্ছা যদি হয় সেই কাঠ লৈ অনাৰ কাৰণে সুযোগ যদি নিদিয়ে এই কাঠ সৰবৰাহকাৰী তেখেতসকলে কাঠ আনিব নোৱাৰে তেখেতসকলে টকা পইচা লৈ পেলাই এই কাঠ অনাৰ সুযোগটো দিয়ে বুলি আমি গম পাইছোঁ আৰু এই টকা পইচাৰ লেনদেন লৈ পেলাই আজি হেমন্ত নাৰ্জাৰীক টকা পইচাৰ লেনদেনৰ যি লৈ পেলাই যি মানে বাদ বিবাদ হ'ল ইয়াৰ কাৰণে
তেখেতক মূৰত মানে গুলিয়াই হত্যা কৰা সেই ঘটনাটো পোহৰলৈ আহিছে। ইয়াৰ কাৰণে আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ৰেঞ্জাৰ তেখেতক আজি এৰেষ্ট কৰা আমি শুনিবলৈ পাইছোঁ। তেখেতকো শাস্তি বিহিব লাগে। আৰু যি হেমন্ত নাৰ্জাৰীক গুলিয়াই হত্যা কৰা হ'ল, যি ফৰেষ্ট গাৰ্ড বা তেখেতসকলক সকলোৱে কৈ আছে আজি NGOত কাম কৰি আছে বুলি, তৰুণ নাৰ্জাৰী, খগেন নাৰ্জাৰী, তেখেতসকলকো এৰেষ্ট কৰি পেলাই শাস্তি বিহাৰ লগতে তেখেতসকলকো ফাঁচি দিয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ।